हेलो एवरीवन की खबर আপোনালোকৰ আৰু আজি লগৰ এটাৰ ঘৰত ভাত খাব মাতিছিল তাৰে অলপমান ভিডিও ক্লিপ আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু চাই কেনে পালে কমেন্ট কৰি জনাই দিব আৰু প্ৰথমে আমি জুই জ্বলাই ললো আৰু আজি স্পেশাল হ'ব গাহৰি পুৰা গাহৰি আৰু এয়া গাহৰি অনা হৈ গৈছে পুৰিবলে আৰু আজি ডাঙৰ ডাঙৰকৈ কৰা হৈছে আজি ভাত খাবৰ মতাৰ কাৰণ হৈছে আমাৰ লগৰ এজন মানে এইজন আৰু যাৰ কাৰণে আমি ভাত খাব পালো এইজনৰ এইবাৰ অসম পুলিচত ইউবিত চাকৰি হৈছে এবিত একচুয়ালি ইউবিত নহয় মোৰ ভুল হৈ গল এবিত চাকৰি হৈছে তাৰে মানে 10 তাৰিখৰ পৰা ট্ৰেনিংত গুছি যাব আৰু সেইভাবে আৰু আমাক ভাত খাবলৈ মাতিছিল সকলোৱে মিলি ভাত খাম বুলি এয়া সব ভাত খোৱাৰ আগত আমি কি খালো আৰু বেয়া নাপাব আপোনালোকে বিয়েৰ খাইছো আৰু আমি এনেকৈ কেতিয়াও খোৱা নাছিলো বিয়েৰ বা মদে হক আমি একেলগে নাখাও আৰু কোনো নাখায় বাৰু এনেকৈ আৰু এয়া গাহৰি পুৰা হৈ গল আৰু মদ আমি বিয়েৰ খালো আৰু অলপ এনেকৈ খালো সকলোৱে মিলি আৰু বেয়া নাপাব আৰু বেয়া কমেন্ট নকৰিব সকলোৱে এনেকৈ কেতিয়াবা হৈ যায় আৰু এয়া আকৌ মাংস আনিল পুৰা গাহৰি শেষে হৈ গল খাই সকলোৱে হেক কৰি দিলো আকৌ তাৰ পিছত আকৌ লগৰজনে ভিতৰৰ পৰা আনিলে বনাই থোৱা মাংস আৰু মাছও আনিছে আজি হসাকৈ বহুত ভাল লাগিল খুৰি কিন্তু সবজি বহুত ধুনিয়াকে বনাইছে দে ক'ব লাগিব কিন্তু গাহৰিটো ইমান ধুনিয়া বনাইছে মাছ বনাইছে দালিও বহুত ধুনিয়াকে বনাইছে আৰু বহুত খালো আমি আৰু আপোনালোকে গমেই পায় এনেকে জুয়ত বহি খোৱা মজাই বেলেগ আমি এনেকৈ বাহিৰতে ভাতটো খালো আৰু ভাতৰ লগত আছিল মাছ আছিল গাহৰি আছিল আৰু দালি আছিল আৰু আচাৰ আছিল নেমু যি আৰু বহুত আছিল আৰু হসাকৈ খুৰিয়ে বহুত ধুনিয়াকৈ বনাইছে সবজিবোৰ আৰু খাই বহুত ভাল লাগিল খুৰিলৈও মানে ধন্যবাদ থাকিল খুৰিলৈ ইমান ধুনিয়াকৈ আমাক খোৱাৰ বাবে আৰু এইজন হৈছে আমাৰ চিৰঞ্জিত সিহঁতৰ ঘৰতে ভাত খাব আহিলো আমি আৰু এইজন লগৰ আৰু দীপক এয়া আমাৰ এবিট পুলিচ স্যাৰ আমাৰ তাৰ বাবে খানাটো খাবলৈ পালো আৰু হসাকৈ বহুত ভাল লাগিল আৰু আগতে আমি একেলগে প্ৰায় খাইছিলো সপ্তাহত 3 বাৰকৈ হেনেকৈ আমি খাও একেলগে মোৰ ৰুমত আহি খোৱা যায় কিন্তু আজিকালি যেহেতু মানে টাইম নিমিলে সবৰে কাম বেলেগ বেলেগ হৈ গল সেইভাবে আমি একেলগে খোৱা নাযায় আৰু এয়া শেষ হৈ গল আমাৰ শেষৰটো আৰু জুইও নুমাই গল আৰু আমিও যাব ওলাইছো আৰু এয়া বাই বাই দিছো সকলোকে আৰু এনেকৈ ভিডিওটো সমাপ্ত